রিসেন্টলি সেই এক দুদিনের কথা তুলিরাম রহাঙে কৈছে যে কাৰ্বি আংলঙত বহুবাস কৰা নন ট্ৰাইবেল মানে বেছিভাগ বঙালী আৰু বিহাৰী সম্প্ৰদায়ক লিষ্ট পতা নহয় ম্যাদী পতা দিব বুলি কৈছে হেতু আমি কোনো দিন আমি মানি লব নোৱাৰো কাৰণ পানী দিয়া নহব হাইড্ৰ প্ৰজেক্ট মাটি পানী দিয়া নহব মাটি দিয়া সুপাৰষ্টাৰ বুলি কয় নেকি হিমন্ত বিশ্ব শৰ্মা সেই গতিকে আৰু এতিয়া নুমল মমিনে ডাইৰেক্টলি কৈয়ে দিলে দেখোন যে অট'নমাছ বিচাৰিলে কাৰ্বি আংলং লছহে হ'ব বুলি কৈছে পিছুৱাই যাব বুলি কৈছে সেইটো কথা কৈছে আমি কিন্তু কৈছো অট'নমাছ মানে পইচা কথা নহয় মাত্ৰ মেডিকেল কলেজ কথা নহয় অট'নমাছ মানে সেলফ ডিটাৰমিনেশ্যন আমি নিজৰ দেশত নিজৰ ৰাজ্যক আমি কেনেকুৱা শাসন কৰিম এইটো আমি নিজৰ মতে শাসন কৰিম সেইটো কথা কনস্টিটুৱেন্ট এছেম্বলি ডিবেটটো তাতে ভালকে লিখিছে স্পষ্টকৈ let them rule according to their own genius তাৰ মানে আমি নিজৰ মতে আমি নিজকে আমি শাসন কৰিম সেলফ ডিটাৰমিনেশ্যন সেইটোকে অট'নমাছ বুলি কয় সেই গতিকে আমি গোবেক কৈছো মমিনক আৰু হিমন্ত বিশ্ব শৰ্মা আমি গোবেক কৈছো আৰু তুলিৰাম ৰহাঙক আমি গোবেক কৈছো আৰু ৰিসেন্টলি সেই এক দুদিনৰ কথা তুলিৰাম ৰহাঙে কৈছে যে কাৰ্বি আংলঙত বহুবাস কৰা নন ট্ৰাইবেল মানে বেছিভাগ বঙালী আৰু বিহাৰী সম্প্ৰদায়ক লিষ্ট পতা নহয় ম্যাদী পতা দিব বুলি কৈছে হেতু আমি কোনো দিন আমি মানি লব নোৱাৰো কাৰণ সেই পতা দিয়াৰ কাৰণে সেই নন ট্ৰাইবেল সকলক আমি ঘিন কৰা নাই এই নন ট্ৰাইবেল সকলক ভোটাৰ লিষ্টত নাম ভৰ্তি কৰাৰ কাৰণে আজি তাৰিখত ট্ৰাইবেল সকলে খিলঞ্জীয়া সকলে জনজাতীয় সকলে ইয়াতে আমি মাইনৰিটি হৈ গ'ল আপোনালোকে হাৰহাটত যাওক আপোনালোকে বকাজানত যাওক তাতে খিলঞ্জীয়া সকলে ট্ৰাইবেল সকলে তাতে আজি তাৰিখত মাইনৰিটি হৈ পৰিছে সেই গতিকে আমি কৈছো তুলিৰাম ৰহাং যিটো ষ্টেটমেণ্ট দিছে এইটো ডাইৰেক্টলি কৈছো এন্টি ট্ৰাইবেল ষ্টেটমেণ্ট হয় আমি মানু খিলঞ্জীয়া সকলক পতা দিব লাগে কিন্তু যিসকলে ইয়াত 1938 পৰা 1951 লৈকে 12 বছৰ কন্টিনিউয়াসলি থকা খিলঞ্জীয়া সকলক দিয়ক মাটি পতা কিন্তু ইয়াৰ পিছত অহা লোকসকলক ইয়াত কোনো দিন ইয়াত পতা দিব নোৱাৰে আৰু কাৰ্বি আংলং যেটো মাটি আমি ভূমি আন্দোলন কৰি আছো কাৰণ কাৰ্বি আংলঙৰ মাটি যেটো 18,000 বিঘা মাটি সোলাৰ প্ৰজেক্টৰ কাৰণে দিব খুজিছে আৰু সিবিজি যেটো প্ৰজেক্ট সেই কাৰণে সেই প্ৰতি কিমান দিছে ইয়াতে কমসে কম 10,000 বিঘা মাটি মান দিবলৈ এটা হাজুৱে আছে আৰু আমি দেখিছো